ৰংচোৱা মানুহ। ৰঙচুৱা ৰংবোৰ চুই চুই এজাক মানুহৰ ঘনাই কৰা শ্মশান যাত্ৰাত সেই পথত দুবৰি বনবোৰ মৰি থাকিল। লজ্জানত কোনো ভোকাতুৰ পথিকৰ শীৰ্ণকায় দেশৰ পৰা নিগৰি আহিল ভাত ভাত গোন্ধোৱা এটি উৱলিব ধৰা মাত। মাতৰ ভোকত প্ৰাণহীন আত্মাটো চুই ওলাই আহিল এটি নিষ্প্ৰাণ ভাষা। মই নুবুজা, তুমি নুবুজা, সি নুবুজা। ভোকৰ দৰদামত হেৰাই ভাত, আত্মাৰ দৰদামত মাত। পেটবোৰক জোকাই লোৱাৰ সময়তেই চিঞৰি উঠিল এজাক মাটি পিন্ধা মানুহ। মাটিৰে গঢ়ি লৈছিল সিহঁতে স্বাধীনতাৰ স্বপ্নগাথা। মাটিৰ ভৰত ভোকবোৰ ঠন ধৰি উঠিছিল। সেই ভোকতেই গঢ় লৈছিল তেজে ধোৱাই মুঠি শব্দ। আখৰৰ সমদলত লিখা হৈছিল পুৰাতন ইতিহাসৰ বিশ্বমুখী আত্মশ্লাঘা। ৰংচোৱা মানুহবোৰে ভয় কৰে ইতিহাস বিশ্বাসী শব্দবোৰক। ভয় কৰে তেজ আৰু মাটিৰ ৰং একাকাৰ হৈ চেগুন বৰণীয়া হোৱা ঘৰ্মাক্ত শৰীৰবোৰক। সিহঁতে তেজ পিব জানে। তেজ পি পি ৰঙাবোৰ শেষ কৰি দিব খোজে মাটিৰ লগত একাকাৰ নহবলৈ। ৰংচোৱা মানুহবোৰে পিছে বুজি নাপায় প্ৰতিটো ৰক্তকণাই যে বহন কৰি ফুৰে একো একোটি মাটি ভাল পোৱা